শুনচোন কি হলো কি হল আমা তুমি গম পাইছা নাই মাজুলীত যে ৰাস হৈ আছে সকলোবোৰ সেই মাজুলীৰ ৰাস চাবলৈ গৈছে মাজুলীৰ ৰাস চাবলৈ বোলে বৰ ধুনীয়া মই যাওঁ নেকি তাকে ভাবিছো কি তই মাজুলীৰ ৰাস চাবলৈ যাবি মা তাকে ভাবিছো দেখিছা নাই কিমান মানুহ মাজুলীৰ ৰাস চাবলৈ যায় মই যাওঁ ঐ হ'ব ৰাসৰ অটো বুজি পাওঁ নাপাওঁ বৰ একেবাৰে মাজুলীৰ ৰাস চাবলৈ যোৱাটো মা কিনো হ'ব চববোৰ দেখোন ৰাস চাবলৈ গৈছে কি হ'লনো আমাৰ গাঁৱৰ পৰা কিমান গৈছে দেখা নাই হ'ব টংকেশ্বৰ তই আকৌ মোৰ মাথাটো নুচুবাই দিলে গাঁৱতে ভাওনা এখন হ'লেহে সেই তাৰ কাহিনীটো বুজি নাপা পিছদিনাখন বোলে সেই কি হ'ল বুলি সুধিলে সেইটো হ'লে ক'ব নোৱাৰ ভাওনাখন চাব নোৱাৰ এতিয়া মাজুলীৰ ৰাস চাবলৈ যাওঁ মাজুলীৰ ৰাস চাবলৈ যাওঁ নে ছোৱালী চাবলৈ যাওঁ জনা আছে নহয় গম পাইছ যোৱা বছৰ সেই ফেচু পিতেক সেই কন্দৱে সেই ৰাস চাবলৈ যাওঁ বুলি কৈ মাজুলীৰ পৰা ছোৱালী এজনী লৈ আহিলে তই এতিয়া টংকেশ্বৰ তাকে কৰিবলৈ ওলাইছ মই গম পাইছোঁ নহয় ৰাস চোৱা বাহানা কৰি ছোৱালী চাবলৈ ওলাইছ একদম চুপচাপ ঘৰত বহি থাক নহ'লে চোতাল সৰা ঝাৰু আনি পিঠিখন একেবাৰে খাবে খাপ কৰিম কৈ দিলো হ'লে মাৰক চিনি পোৱা নাই বাপেকে